হেল্ল' গাইজ, গুড মৰ্ণিং। বিন্দাছ সংগীতা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুদিনৰ মূৰত মোৰ এই চেনেলটোত এটি নতুন ভিডিঅ' দিবলৈ আগবাঢ়িছোঁ। ভাবিছোঁ এতিয়াৰ পৰা মই ডেইলি কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যাবলৈ চেষ্টা কৰিম। সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব। এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু ভাবিছোঁ আজি অকণমান পাছতে পথাৰলৈ যাম। যিহেতু আমি গাঁৱৰ মানুহ আৰু এতিয়া চলি আছে আঘোণ মাহ, গতিকে আঘোণ মাহত সোণালী ধাননিৰ মাজত এক সুকীয়া আমেজ পোৱা যায়। আৰু ব'লকচোন আপোনালোককো লৈ যাওঁ। এতিয়া একদম পথাৰত আপোনালোককো লগ পাই আছোঁ। পথাৰ পাই গ'লোহি, আপোনালোককো দেখুৱাম এতিয়া। ওচৰত ধান কাটিব নাজানো, হ'লেও চেষ্টা কৰি যাম বুলি ভাবিছোঁ আজি। মইনে পথাৰৰ পৰা গুচি আহিলোঁ, যিহেতু পথাৰত গৈ দেখিলোঁ যিহে ৰ'দৰ প্ৰকোপ, গতিকে ভাবিলোঁ আমাৰ ছোৱালীক ভাত পানী ৰন্ধাত অকণমান লাগি দিয়াই ভাল হ'ব। গতিকে আহি পেলাই এয়া চাওক, দালি, অমিতা, আলু বনাই আছোঁ একেলগে থুপথুপীয়া কৰিম। আৰু কি কি গোটাও দেখুৱাম আপোনালোকক। আৰু পথাৰত যিয়েই নহওক, যেনেকেই নহওক, খাই যি হ'লেও ভাল লাগে, সেইকাৰণে আপোনালোককো দেখুৱাম। আমি ইয়াত ভাত পানী ৰান্ধি ভাত খাবলৈ আহি আছোঁ পথাৰত। এইফালে গৈ আছে আমাৰ ছোৱালী, সেই তাত আছে মানুহ। ব'লক কি কি খাওঁ দেখাই আছোঁগৈ আপোনালোককো। কোনেও খোৱাই নাই, আৰম্ভ কৰিলে যে এইফালে। যেতিয়া ভাত পানী খাই আমি ঘৰলৈ আহি আছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সিমানতে সামৰিছোঁ। বাই বাই।